খটখটি আৰক্ষী CRPFৰ যৌথ অভিযানত সন্দেহযুক্ত হেৰইন জব্দ কাৰ্বি আংলং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে কঠোৰ অভিযান কিন্তু আৰক্ষীৰ কঠোৰ অভিযানৰ পিছতো অসম নাগালেণ্ড সীমান্তত থমকি ৰোৱা নাই ড্ৰাগছ মাফিয়া আৰু সৰবৰাহকাৰী নিতৌ মৰসাহ কৰি অব্যাহত ৰাখিছে বৰবি সদৃশ নিচাযুক্ত ড্ৰাগছৰ বেহা আজি বিয়লি গোপন খবৰ ভিত্তিত কাৰ্বি আংলং জিলাৰ ASP নিৰাপত্তাৰ ASP আজি বিয়লি এক গোপন খবৰ ভিত্তিত কাৰ্বি আংলং জিলাৰ ASP জন্দাছৰ নেতৃত্বত খটখটি থানা OC ৰমেন বৰদলৈ SI দীপক লাহন SI সমধন চৰকিয়াৰী SI দীপক বৰা থানা ষ্টাফ আৰু C20 CRPFৰ সহযোগত খটখটিৰ মৃত হামিদ আলীৰ পুত্ৰ ফুৰকান আলীৰ বাসগৃহত তালাচী অভিযান চলাই 6টা পেকেটত প্ৰায় 58 গ্ৰাম সন্দেহযুক্ত হেৰইন জব্দ কৰিবলৈ সক্ষম হৈছে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি ধৃত ফুৰকান আলীক জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে কাৰ্বি আংলঙৰ পৰা মইনুল হুছেইন উজাৰ ৰিপৰ্ট পাব্লিক টিভি অসম